পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। আজি ভিডিঅ'টো মই এয়া ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে এয়া ষ্টেচনৰ মই টিকট কাউণ্টাৰত আছোঁ। এইফালে এয়া ফৰ্ম এখন ফিল আপ কৰিবলগীয়া হৈছে টিকট কাটিবলৈ, আৰু এইফালে এয়া ফৰ্ম ফিল আপ কৰি আছে। আৰু মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি থওঁ আপোনালোকক দেখুৱাবলৈ। আৰু এইফালে এয়া টিকট কিয় কাটিবলগীয়া হৈছে আৰু কোন ক'লৈ যাব, ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। ঠিক আছে তেন্তে চাই থাকক। এয়া এতিয়া ৰুম পালোহি আৰু মুখ হাত ধোৱা নাই, কাপোৰ কানি চেঞ্জ কৰিলোঁ বাৰু। ঘৰত সোমাই মেলি আহিলোঁ, ঘৰত টিকট চিকট এনেকৈ দি মেলি আহিলোঁ আৰু এতিয়া ৰুম আহিলোঁ। মই ল'ৰাক খুৱাই দিলোঁ, এইফালে ল'ৰা শুই আছে, তাৰ টোপনি ধৰিলে খুৱাই মেলি দিলোঁ। এতিয়া মই ফ্ৰেছ হৈ ল'ম, তাৰপৰা ভাত খাম আৰু ভাতো খাই যোৱা নাছিলোঁ, ভাত খাম। তাৰপিছতে আপোনালোককতো মই আগৰ ভিডিঅ'ত কৈছিলোঁৱেই, মানে পাপাৰ গাটো বেয়া, সেইবাবে মানে বাহিৰত এতিয়া যাব লাগিব, মানে অপাৰেশ্যন কৰিবলৈ। 12 তাৰিখে ট্ৰেইন আছে, 9:10 আছে ৰাতিপুৱা, 12 তাৰিখে যাব। মানে এইকেইদিন ভিডিঅ'বোৰ তেনেদৰে দিব পৰা নাইকিয়া, মানে কি হয় ঘৰত মানে গা চাবোৰ মানে কাৰোবাৰ বেয়া হৈ থাকিলে মানে ভিডিঅ' বনাবলৈও মন নাযায়, দিবলৈও মন নাযায়, নহয় জানো বাৰু। মানে তেনেকুৱা ক্ষেত্ৰত মোৰ এতিয়া হৈছে মানে ভিডিঅ'বোৰ কৰিবলৈ মন নোযোৱাও হৈছে, আৰু মানে কি দিবও পৰা নাই, সেইকাৰণে মানে ভিডিঅ' নাই কৰাৰ কাৰণে যি পাৰিছোঁ মানে অকণ ভিডিঅ' কৰি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, আৰু তেনেদৰে মোক মৰম দি যাব আৰু সেয়াই। তাৰপিছতে পাপাৰ মানে কি হৈছে, অকল এতিয়া বিচনাতে মানে পৰি থাকিবলগীয়া হৈছে, শুই থাকিবলগীয়া হৈছে। যেনেকুৱা ধৰণৰ বেমাৰ মানে কি তাৰ কোনো দৰৱ নাইকিয়া বুলি কৈছে ডক্টৰে, অপাৰেশ্যন কৰিব লাগিব বুলিয়ে কৈছে। ইয়াত মানে বহুতকে দেখুওৱা হৈছে, মানে অপাৰেশ্যন নকৰাকৈ মানে দৰৱ পাতি দি মানে কিবা ভাল কৰিব পৰা যায় নেকি, কিন্তু মানে সকলো ডক্টৰে মানে এইটোৱে কৈছে যে অপাৰেশ্যন কৰিবই লাগিব, মানে ইয়াৰ কোনো দৰৱ নাইকিয়া। বহুত দৰৱ খাইছে কিন্তু তথাপিও ভাল পোৱা নাইকিয়া। মানে বিষ মানে বহুত ধৰণৰ, কি বুলিনো ক'ম আৰু, বহুত বিষাই। মানে যাৰ হয় মানে তেওঁ বেছি অনুভৱ কৰিব পাৰে, মানে কিমান কষ্টত ভুগি আছে তেওঁ। তেনেকুৱা ক্ষেত্ৰত এতিয়া পাপাৰ হৈছে, পাপাই মানে বহুত মানে কষ্টত ভুগি থাকিবলগীয়া হৈছে। এতিয়া মানে পইচা কথাও আহি পৰিছে, পইচা মানে আপোনালোকৰ মানে তেনেই কম পইচা নহয়, মানে পটককৈ মানে অপাৰেশ্যনটো কৰিবলৈ মানে লাখৰ ওপৰত আহি গৈছে অপাৰেশ্যনটো কৰিবলৈ পইচা। সেইবাবে মানে গোটাবলৈও সময় লাগিছে। তেনেদৰে গোটোৱা হৈছে বাৰু, আৰু বহুতে সহায়ো কৰিছে, আৰু যিসকলে সহায় কৰিছে আমাক তেওঁলোকক মানে আমাৰ পৰিয়ালৰ ফালৰ পৰা মানে বহুত ধন্যবাদ জনাইছোঁ মানে তেওঁলোকক। আৰু সেয়াই আৰু যিদিনা যাব মানে আপোনালোকক মানে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু। এতিয়া তেনেদৰে মই পাপাক দেখুওৱা নাই বাৰু, পাৰিলে দেখুৱাম বাৰু অকণমান। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে সুস্থ হৈ ঘৰলৈ আহে। আৰু অপাৰেশ্যনটো মানে পাটনাত হ'ব, আৰু যোৰহাটতো নহয়, গুৱাহাটীত আমি ডক্টৰজনক সুধিবলৈ গৈছিলোঁ। গুৱাহাটীতো ৰিস্ক নলওঁ বুলি ক'লে, সেইবাবে বাহিৰতে কৰা হ'ব মানে পাটনাত। ঠিক আছে তেন্তে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আৰু আপোনালোকৰ আশীৰ্বাদৰ মতেই মানে হয়তো ভালদৰে সুস্থ হৈ আহিব। আপোনালোকে ভালদৰে আশীৰ্বাদ কৰিব। ঠিক আছে তেন্তে, ভিডিঅ'টো চাই থাকিব শেষলৈকে। যিমান পাৰোঁ সকলোবোৰ দেখুৱাবলৈ অলপ মানে চেষ্টা কৰিম আৰু। তেনেধৰণে মানে বাহিৰলৈ যোৱাও হোৱা নাইকিয়া, তেনেদৰে মানে ঘৰতে যি থাকোঁ, মানে যি কৰোঁ সেয়াকে অকণ আপোনালোকক দেখুৱাইছোঁ আৰু, বেয়া নাপাব। ঠিক আছে তেন্তে চাই থাকক। মই এতিয়া ফ্ৰেছ হৈ পিনে ভাতকেইটা খাই লওঁ, আকৌ আপোনালোকক পাছত লগ পাই আছোঁ। এইফালে এয়া ভাত, আৰু এয়া বন্ধাকবি ভাজি, আৰু এইফালে এয়া গোল নেমু মই বহুত ভাল পাওঁ খাই। এইফালে গোল নেমু লৈ লৈছোঁ। আজি ভাজি ভাতে খাওঁ, আৰু দাইল বনাইছিলোঁ। বন্ধাকবি ভাজি হ'লে মানে মোৰ দাইল নহ'লেও হৈ যায়। ঠিক আছে তেন্তে খাই লওঁ। আৰু ঘৰত খাবলৈ কৈছিলে মানে, আৰু মই বনাই থৈ গ'লোঁ যে সেইবাবে মানে নাখালোঁ, কাৰণ আকৌ ইয়াত মানে লোকচান হৈ যাবতো, সেইবাবে গোন্ধাই মেলি যাব যিহেতু গৰমৰ দিন, সেইবাবে। ঠিক আছে তেন্তে খাই লওঁ, আকৌ আপোনালোকক পাছত লগ পাই আছোঁ। ভাত পানী খাই অথনি অকণমান জিৰালোঁ, টোপনি ধৰিলে শুই দিলোঁ। অলপ আগত উঠিলোঁ, আৰু এতিয়া ভাবিছোঁ অকণমান এপাক ঘৰৰ পৰা আহোঁগৈ। ব'লক তেন্তে আমাৰ মা ঘৰৰ পৰা আহোঁগৈ, আপোনালোকো যাব মোৰ লগত। এইফালে এয়া ঘৰ আহি পালোঁহি আমি, আৰু এইফালে এয়া ল'ৰা খেলি আছে, এইফালে এয়া মা বহি আছে, এইফালে এয়া পাপা বিচনাতে শুই আছে, ল'ৰাৰ লগতে ধেমালি কৰি আছে। আৰু এইফালে অকণমান দেখুৱাই দিলোঁ আপোনালোকক। প্ৰথম দৰমহা পাই কি আনিছ? কৈ থাকোঁ সদায়। থেংক ইউ, থেংক ইউ।
এইফালে এয়া ভণ্টিয়ে সৰুকৈ কিবা এটা লৈ আহিছে। তাই আজি প্ৰথম দৰমহা পালে। তাই সৰুকৈ কিবা কাম এটা কৰি আছে, সেইবাবে এয়া প্ৰথম দৰমহা পোৱাত এয়া সকলোলৈকে কিবা কিবি এটা লৈ আহিছে আৰু এইফালে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ। এইফালে এয়া তাই মাজা বটল এটা আনিছে আৰু এইফালে এয়া চিপছৰ পেকেট দুটা আৰু এইফালে এয়া লেছ আৰু মেক্স দেখিছে। আৰু এইফালে কি আনিছে ৰ'ব দেখুৱাই আছোঁ বাৰু, আৰু মোৰ হাতত কি দিলে সেয়াও দেখুৱাই আছোঁ। আৰু এইফালে এয়া মোক দিছিলে এয়া চিকেন ফ্ৰাইড ৰাইচ। মই মানে চিকেন ফ্ৰাইড ৰাইচ খাই বহুত ভাল পাওঁ, সেইবাবে তাই মোলৈ এয়া লৈ আহিছিলে। আৰু লগতে এয়া আনিছে আলু চপ আৰু লগতে এয়া আছে চাটনি। ঠিক আছে তেন্তে আমি এয়া এতিয়া ভগাই খাই লওঁ। এয়া এতিয়া ৰাতি সাজৰ বাবে এইফালে এয়া পটল নিমখ হালধি সানি ল'লোঁ পটলত। এইফালে এয়া ফ্ৰাই কৰিছোঁ। আজি এয়া বনাম পাত পটল ফ্ৰাই, আৰু কোনে কোনে পাত পটল ফ্ৰাই খাইছে জনাবচোন। আৰু এইফালে ৰেচিপি বুলি দেখুওৱা নাই আৰু কিনো বনাইছোঁ ৰাতি সাজত সেয়াকে দেখুৱাইছোঁ চিম্পুলকৈ। এইফালে এয়া ঘৰতে আছোঁ বাৰু, মায়ে ক'লে ঘৰতে খাই যাবলৈ, সেইবাবে এয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ। এইফালে ভাত দাইল বনালোঁ, ভাজি, এইফালে এয়া পটল ফ্ৰাই কৰিছোঁ। এইফালে এয়া দেখিছে পটল ফ্ৰাই, পাত পটল ফ্ৰাই বহুত ভাল লাগে খাই। আৰু এইফালে এয়া ফ্ৰাই কৰি আছোঁ আৰু চাই থাকক তেন্তে ভিডিঅ'টো। এয়া আজি পাত পটল ফ্ৰাই ৰেডি হৈ গ'ল। এইফালে এয়া গৰমে গৰমে ভাতৰ লগত খাব পৰা হৈ আছে। এয়া গোটেইখিনি ভজা হৈ গ'ল, ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ কেনেকুৱা হৈছে জনাব পাত পটল ফ্ৰাই। আৰু কোনে কোনে পটল ফ্ৰাই খাই ভাল পায় জনাবচোন, মই হ'লে বহুত ভাল পাওঁ। আৰু এয়া ৰেডি হৈ আছে। আৰু এইফালে এয়া ডিম বইল কৰিছোঁ 4টা, আৰু মায়ে পাপাই নাখায় ডিম, সেইবাবে মানে আমাৰ 4টালৈকে বনাইছোঁ এয়া ডিম। এইফালে এয়া বইল কৰা হৈ গ'ল ডিমখিনি। আৰু এইফালে এয়া ডিম এয়া ভাজি লৈছোঁ। এইফালে ইয়াত মই ৰেচিপি বুলি দেখুওৱা নাই আৰু এইফালে এয়া কিনো দিছোঁ অকণমান আপোনালোককো কৈ দিওঁ। এইফালে এয়া নৰসিংহ পাত দিছোঁ দেখিছে ওপৰত, আৰু অকণমান মানে 2 ফুটামান নহৰু দি দিছোঁ, আৰু 2টা কেঁচা জলকীয়া দিছোঁ সৰু সৰুকৈ কাটি। আৰু এইফালে এয়া পিঁয়াজ দেখিছে অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। সিমানেই দিছোঁ আৰু নিমখ আৰু হালধি এনেকেদৰে খাই মানে বেছি ভাল লাগে নহয় জানো বাৰু। আৰু এইফালে ইয়াত আলু দিয়া নাই বাৰু, আলু নিদিওঁ, এনেদৰে বনাইছোঁ আজি। চিম্পুলকৈ বনাইছোঁ আৰু ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ, সেইবাবে দেখুৱাই দিলোঁ। আৰু এইফালে এয়া কেনেকুৱা হৈছে জনাব, আৰু খাবলৈতো হয়তো মজাই হ'ব নহয় জানো বাৰু। এইফালে এয়া হৈ আছে আৰু এয়া আজি ডিমৰ ভাজি বনায়ো ৰেডি হৈ গ'ল। এইফালে এয়া দেখিছে ধুনীয়া লাগিছে দেখিবলৈ মোৰ হ'লে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, আৰু খাবলৈও মজা হ'ব। ঠিক আছে তেন্তে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব পাপা যাতে সোনকালে সুস্থ হৈ মানে ঘৰলৈ আহে, ভালদৰে যাতে অপাৰেশ্যনটো ভালদৰে হৈ যায়। ঠিক আছে তেন্তে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।